নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এটা বহুতেই ভাল খবৰ ক'বলৈ গৈ আছোঁ। গতিকে সেই ভাল খবৰটো কোৱাৰ আগতে মই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভাল খবৰটো বিশেষকৈ 2019 চনত মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। 2019 চনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭৫% ওপৰ নম্বৰ লাভ কৰিছিল, তেওঁলোকক পাবলগীয়া লেপটপ এতিয়ালৈকে বিতৰণ কৰা হোৱা নাছিল। আৰু কৰোনা ভাইৰাছৰ কাৰণে ক'ভিড-19ৰ কাৰণে সেয়া দিয়া বহুত পলম হৈ গৈছে। কিন্তু আজি মাননীয় শিক্ষামন্ত্ৰীয়ে জনায় যে সেই লেপটপসমূহ তেওঁলোকৰ স্কুলত অহা সপ্তাহৰ পৰা বিতৰণ কৰা হ'ব। আৰু লগতে জনায় যে বিতৰণ কৰাৰ সময়ত কোনো আনুষ্ঠানিকভাৱে বিতৰণ কৰা নহ'ব। তেওঁলোকক এজনকৈ স্কুলৰ পৰা মাতা হ'ব আৰু সেই এজনকৈ সেই লেপটপসমূহ বিতৰণ কৰিবলৈ মাননীয় শিক্ষামন্ত্ৰীয়ে জনায়। আৰু মোৰ এই কাৰণেই বেছি ভাল লাগিছে কাৰণ 2019 চনত মেট্ৰিক পৰীক্ষাত মই ৭৫%ৰ ওপৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিলোঁ। গতিকে ময়ো যিহেতু পাম এই লেপটপ, গতিকে মই বহুত সুখী। তো আপোনালোকক মই আৰু এটা খবৰ জনাই দিওঁ যেন এই বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে 2020 চনত যোৱাকালি যাৰ ৰিজাল্ট দিয়া হৈছিল, তেওঁলোকক কোনো লেপটপৰ ব্যৱস্থা কৰা নহ'ব। তেওঁলোকক শিক্ষামন্ত্ৰীয়ে জনায় যে কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক লেপটপ দিয়া নহ'ব। তেওঁলোকক 20,000 টকাকৈ দিয়া হ'ব আৰু সেই টকাটো দিয়া হ'ব তেওঁলোকৰ একাউণ্টত। আৰু একাউণ্ট নম্বৰ অনলাইন যোগে লোৱা হ'ব। গতিকে তেওঁলোকে হয়তো লেপটপ নাপাব, তেওঁলোকক 20,000 টকাকৈ দিয়া হ'ব। আৰু তাৰ পিছৰ কেইবছৰত লেপটপ দিয়া হ'বনে পইচা দিয়া হ'ব তাৰ মতামত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা লোৱা হ'ব আৰু সেই মতামতৰ ওপৰত ভিত্তি কৰি টকা বা লেপটপ প্ৰদান কৰা হ'ব। তো আপোনালোকে লেপটপ দিয়াটো বেছি ভাল পায় নে টকা দিয়াটো বেছি ভাল পায়? কমেণ্টত নিশ্চয় জনাব। যোৱা বছৰ আনন্দৰাম বৰুৱা বঁটা দিব পৰা হোৱা নাছিলে। যেতিয়া মই শিক্ষাৰ দায়িত্ব লওঁ সেই মুহূৰ্তলৈকে কৰোনা ভাইৰাছ আহি যোৱাৰ কাৰণে কম্পিউটাৰ আদি ইণ্টাৰনেশ্যনেল কেৰিয়াৰ্ছ বন্ধ হৈ যোৱাৰ কাৰণে এই কম্পিউটাৰ আমি দিব পৰা নাছিলোঁ। অহা সপ্তাহৰ পৰা যোৱা বছৰৰ ছাত্ৰ-ছাত্ৰীসকলক এমট্ৰনে স্কুলতে কম্পিউটাৰ দিয়াৰ ব্যৱস্থা কৰিব। আৰু ইতিমধ্যে আমি তেওঁলোকক কৈছোঁ যে অহা সপ্তাহৰ পৰা কোনো ফাংচন নকৰাকৈ লাহে লাহে স্কুলত এজনকৈ ছাত্ৰ-ছাত্ৰীক মাতি কম্পিউটাৰখিনি বিতৰণ কৰি দিব লাগে। এই বছৰো নিবিদা আদি আহ্বান কৰিলে, যিহেতু টেণ্ডাৰ আদি প্ৰক্ৰিয়া দীঘলীয়া হ'ব আৰু ক'ভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি 17,000 20,000 কম্পিউটাৰ পাওঁ নে নাপাওঁ সিও সন্দেহৰ আৱৰ্তত থকা বাবে আমি সিদ্ধান্ত লৈছোঁ যে এই বছৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক আমি 20,000 টকাৰ নগদ ধন দিম। অৰ্থাৎ কম্পিউটাৰ আমি কাকো নিদিওঁ। এইবাৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে সকলোকে 20,000 টকাৰ আমি নগদ ধন দিম। চৰকাৰে কম্পিউটাৰ কিনিলেও পাৰ কম্পিউটাৰ কষ্ট 20,000 আহে। গতিকে আমি যিটো যোৱা বছৰ কম্পিউটাৰৰ যিটো কষ্ট আছিলে সেই কম্পিউটাৰৰ কষ্ট আফটাৰ ডিডাক্টিং GST, কাৰণ কেছ টকা দিলে চৰকাৰক GST দিব নালাগে, আফটাৰ ডিডাক্টিং টেক্সেশ্যন লাইবিলিটি যিটো নেট কষ্ট অফ দ্য কম্পিউটাৰ আহে সেইটোকে আমি ছাম আপ কৰি 20,000 টকা আমি তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়াৰ বাবে সিদ্ধান্ত কৰিছোঁ। সেৱাই আবেদনৰ পৰ্টেল এটা মুকলি কৰি দিব আৰু সেৱাই বাতৰি কাকতৰ যোগে বিজ্ঞাপন দিব। সেৱাৰ পৰ্টেলত ছাত্ৰ-ছাত্ৰীসকলে বেংক একাউণ্ট নম্বৰ IFC কোড আদি জমা দিব আৰু তেনেকুৱাৰ পৰিপ্ৰেক্ষিতত আমি 30 আগষ্টৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত আমি 20,000 টকা পোনপটীয়াকৈ জমা দিম। যোৱা বছৰৰ ছাত্ৰ-ছাত্ৰীসকলে কম্পিউটাৰ পাব আৰু এই বছৰ মেট্ৰিকত পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে কম্পিউটাৰৰ পৰিৱৰ্তে ক'ভিড-19ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক আমি নগদ ধন দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পৰৱৰ্তী বছৰত ছাত্ৰ-ছাত্ৰীসকলৰ ফিডবেক লোৱাৰ পিছত আমি নগদ ধন দিম নে কম্পিউটাৰ দিম তাৰ বিষয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব। কিন্তু এই বছৰ আমি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে কেছ টকা থ্ৰু বেংক একাউণ্ট আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেৱাই তাৰ পৰ্টেল মুকলি কৰি দিব। আৰু এটা ছাত্ৰ-ছাত্ৰীসকলক লৈ আমি এটা ডাঙৰ এনাউন্সমেণ্ট এটা কৰিব খুজিছোঁ যে আমাৰ চৰকাৰ অহাৰ পিছত
বছৰি 2 লাখ টকাৰ তলত উপাৰ্জিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছিলোঁ। এই বছৰ কোভিড-19ৰ পৰিৱেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ APL হওক BPL হওক আমি কলেজবিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশ্যন দিম। তাৰমানে উইদাউট এনি ইনকাম স্লেব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম। আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনৰ সুবিধা পাইছিলে, যোৱা বছৰ প্ৰায় 50% আছিলে। এই বছৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকৃত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। কোনেও তাত পইচা নল'ব। আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপালসকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক, গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব। চ' এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপশ্যনৰ মানদণ্ডৰ ভিতৰত পৰিব। আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি খবৰটো শুনি ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এই চেনেলটোত বিভিন্ন ইণ্টাৰেষ্টিং ফেক্টছৰ ওপৰত ভিডিঅ' আপলোড কৰি থাকোঁ আৰু সেইবোৰ চাইও আপুনি হয়তো বহুত ভাল পাব। গতিকে সেইবোৰো চাব বুলি আশা থাকিল। গতিকে আজিলৈ ইমানেই, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।